Hello guys, welcome back my YouTube channel. আজি নতুন আৰু এটা ভিডিও লৈ আইছো। আপুনি অনলাইন ৰেশন কাৰ্ড লিষ্ট কেনেকৈ চেক কৰিব আৰু আপোনাৰ ৰেশন কাৰ্ডত কেইজন মেম্বাৰ আছে সম্পূৰ্ণ ডিটেইলছ কেনেকৈ চাব এইটো ভিডিও সম্পূৰ্ণ স্টেপ বাই স্টেপ দেখুৱাম ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকিব আৰু যদি কোনোবা মোৰ চেনেলত নতুন আছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। সময় নষ্ট কি বলৰ ভিডিওটো আৰম্ভ কৰো। আপুনি ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিব আৰু সাৰ্চ বাৰত টাইপ কৰিব NFSA। আপুনি এইটো সাইডত আহি যাব। আপোনাৰ সুবিধাৰ কাৰণে এইটো সাইডৰ লিংকটো ডেসক্ৰিপশনত দি দিম, তাত ক্লিক কৰিলে আপুনি এইটো সাইডত আহি যাব। আৰু পিছত আপুনি অকণ স্ক্ৰল অন কৰিব। ইয়াতে চাক ৰেশন কাৰ্ড ডিটেইলছ অন ষ্টেট UT পোৰ্টেল ইয়াতে ক্লিক কৰি দিব। আৰু ইয়াত চাক থ্ৰী পাব, থ্ৰীত ক্লিক কৰি আপুনি ডেস্কটপ মোড এনেবল কৰি ল'ব, আপোনাৰ সুবিধা হ'ব। আৰু অলপ স্ক্ৰল ডাউন কৰিব। ইয়াতে চাওক ষ্টেট আসাম, ইয়াতে ক্লিক কৰিব আৰু ওকেত ক্লিক কৰি দিব। ইয়াতে এটা কেপচা পাব, কেপচাটো এণ্টাৰ কৰি ভেৰিফাই কেপচাত ক্লিক কৰি দিব। কেপচাটো এণ্টাৰ কৰাৰ পিছত ভেৰিফাইত ক্লিক কৰি দিব। ভেৰিফাই ক্লিক কৰাৰ পিছত আপুনি এনেকৈ ইণ্টাৰফেচ দেখা পাব। প্ৰথমতে চাওক ষ্টেট আসাম সিলেক্ট হৈ থাকিব আৰু কাষতে চাওক ডিস্ট্ৰিক্ট সিলেক্টত ক্লিক কৰি আপুনি ডিস্ট্ৰিক্টটো আপোনাৰ বাছি ল'ব, যেটো আপোনাৰ ডিস্ট্ৰিক্ট হয়। আৰু ইয়াতে চাওক DFSO ইয়াতে সিলেক্টত ক্লিক কৰিব। আপোনাৰ যেটো ডিস্ট্ৰিক্ট বা আপোনাৰ যেটো সাব সেন্টার ইয়াতে ক্লিক কৰি দিব। আৰু ইয়াতে চাওক TFSO ইয়াতে ক্লিক কৰিব আৰু আপোনাৰ যেটো সাব ডিভিজন হয় আপুনি সিলেক্ট কৰি ল'ব। ইয়াত চাওক PFPS ইয়াতে ক্লিক কৰিব। ইয়াতে সম্পূৰ্ণ আপোনাৰ সুলভ মূল্যৰ দোকানী এজেন্ট বুলি কয়, আপোনাৰ ইয়াত এনেকৈ শো কৰিব। আপোনাৰ যেটো এজেন্ট হয় আপুনি ইয়াৰ পৰা বাছি ল'ব। আপোনাৰ এজেন্ট চাই পেলাই আপুনি সিলেক্ট কৰি ল'ব। আৰু ইয়াতে চাওক CM বুলি আছে, ইয়াতে ক্লিক কৰিব আৰু সিলেক্ট অল কৰি দিব। আৰু ইয়াতে চাওক ষ্টেটাস ইয়াতে ক্লিক কৰিব। সিলেক্ট অল কৰি দিব। ইয়াতে চাওক ৰিপোৰ্ট নেম ইয়াতে ক্লিক কৰিব। অলপ ৱেইট কৰিব, লোডিং লৈ আছে। ইয়াতে RC ষ্টেটাস ইয়াতে ক্লিক কৰিব আৰু অল কৰি দিব। ইয়াতে চাওক ৰিপোৰ্ট নেম ইয়াতে ক্লিক কৰিব আৰু কাষতে চাওক ভিউ ৰিপোৰ্টত ক্লিক কৰি দিব। ইয়াতে চাওক সৰ্টিং বুলি আছে, সিলেক্টত ক্লিক কৰিব আৰু আপোনাৰ ৰেশন কাৰ্ড ওয়াইজ মেম্বাৰ ওয়াইজ ইয়াতে সিলেক্ট কৰি দিব। ইয়াত চাওক ৰিপোৰ্ট নেম ইয়াতে ক্লিক কৰিব। FPS ওয়াইজ RC মেম্বাৰ ডিটেইলছ ইয়াতে ক্লিক কৰি দিব আৰু কাষতে চাওক ভিউ ৰিপোৰ্ট ইয়াতে ক্লিক কৰি দিব। আপুনি ভিউ ৰিপোৰ্ট ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন কৰিব। এনেকৈ চাওক সম্পূৰ্ণ আপোনাৰ ৰেশন কাৰ্ড মেম্বাৰ ডিটেইলছ আপোনাৰ নাম সম্পূৰ্ণ এনেকৈ আপুনি চাব পাৰিব। আপোনাৰ ৰেশন কাৰ্ড নাম্বাৰ কেইজন মানুহ আছে সম্পূৰ্ণ আপুনি এনেকৈ চেক কৰিব পাৰিব। অলপ স্ক্ৰল ডাউন কৰি আপোনাৰ য'ত নাম আছে বিচাৰি ওলাই ল'ব আৰু মেম্বাৰ সহ আপুনি চেক কৰি চাব পাৰিব। সম্পূৰ্ণ স্ক্ৰল ডাউন কৰি আপোনাৰ নামটো বিচাৰি আপুনি এনেকৈ ৰেশন কাৰ্ডটো চাব পাৰিব আৰু এই লিষ্টত আপোনাৰ নাম আছে নে নাই, আপোনাৰ কেইজন মেম্বাৰৰ ডিটেইলছ আছে সম্পূৰ্ণ আপুনি এনেকৈ চাব পাৰিব। মই আশা কৰোঁ আপুনি ভিডিওটো বুজিব পাৰিছে। যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ। ভিডিওটো আজিলৈ ইমানে।